নমস্কাৰ। অসমত বৰ্তমান সময়ত অসমীয়া খিলঞ্জীয়া থলুৱা মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে যিখন যুঁজ চলি আছে, সেই যুঁজখনৰ সমান্তৰালভাৱে কিন্তু আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ বা আমাৰ দৃষ্টিগোচৰ হৈছে যে অসমৰ বিভিন্ন ঠাইত সিদিনাখন গুৱাহাটী পল্টন বজাৰত এগৰাকী বিহাৰী ব্যক্তিয়ে এগৰাকী অসমীয়া খিলঞ্জীয়া ব্যক্তিক প্ৰহাৰ কৰিছে। সিদিনাখন যোৰহাটত বৰ্তমান সময়ত পূৰ্ববংগীয় যিসকল বহিৰাগত লোক নাইবা মিয়া সম্প্ৰদায়ৰ লোকসকল পূৰ্ববংগীয় হৈ কাটাতাৰ পাৰ হৈ অহা লোক, সেই লোকসকলৰ ওপৰত যিহেতুকে আমি উচ্ছেদৰ কাৰ্যসূচী নাইবা অসমৰ পৰা খেদি পঠোৱাৰ যি এক আমি কাম কাজ হাতত লৈছোঁ নাইবা অসমৰ জনসাধাৰণে যিবিলাক আচলতে সমৰ্থন কৰি আহিছে, সেই সময়কণতে যোৰহাটৰ দৰে একোখন ঠাইত এজন মিয়া সম্প্ৰদায়ৰ লোকে এগৰাকী খিলঞ্জীয়া থলুৱা ব্যক্তিক যিদৰে প্ৰহাৰ কৰিছে। আৰু আমি আজি অলপ সময়ৰ আগতে নিউজ চেনেলত দেখিবলৈ পালোঁ যে চামগুৰিত এগৰাকী মিয়াই অসমীয়া এগৰাকী ব্যক্তিক যিদৰে প্ৰহাৰ কৰিছে, যিদৰে মাৰধৰ কৰিছে, এই বিষয়টো কিন্তু বৰ্তমান সময়ত খুব এটা ভাবিবলগীয়া বিষয় হৈ পৰিছে। কাৰণ আপোনালোকে চাওক, যিকণ সময়ত বহিৰাগত বনিয়াৰ বিৰুদ্ধে এখন যুঁজ চলি আছে, খিলঞ্জীয়া লোকসকলে তাৰ ওপৰত বিভিন্ন ধৰণেৰে উঠি পৰি লাগিছে যাতে খিলঞ্জীয়া লোকৰ অস্তিত্ব এইখন অসমত যেনেকৈ নহওক বৰ্তি থাকক। কাৰণ এইখন এইখন অসমতে বসবাস কৰা অসমীয়া খিলঞ্জীয়া লোকসকলৰ আজি অস্তিত্বৰ সংকটত ভুগিব লগা হৈছে। আজি এইখন অসমৰে, আজি যদি মই ক'বৰ কাৰণে যাওঁ আপোনালোক সকলোকে, যে যিসকল বহুত এটা ৰং কনচেপ্ট লৈ আছে যে বীৰ লাচিত সেনা অসমে নাইবা আনৰ বেলেগৰ কথা ক'বলৈ নাযাওঁ যে বীৰ লাচিত সেনা অসমে মুছলমান সম্প্ৰদায়ৰ বিৰোধিতা কৰি আছে, এই কথাটো মিছা। আমাৰ প্ৰশ্ন আছে ক'ত বা আমি কোনখিনিত লাগি আছোঁ। এতিয়া চাওক, আমাৰ যিসকল খিলঞ্জীয়া মুছলমান মানুহ, যিসকল খিলঞ্জীয়া থলুৱা মুছলমান মানুহ, সেইসকলৰ লগত আমাৰ কোনো ধৰণৰ তেনেকুৱা বিৰোধিতা কৰিবলগীয়া কথা নাই, তেওঁলোক থাকিবই বা থাকক। কিন্তু যিসকল সেই পূৰ্ববংগীয় মুছলমান নাইবা যিসকল মিয়া সম্প্ৰদায়ৰ লোক, পশ্চিমবংগ নাইবা কাটাতাৰ পাৰ হৈ অহা একাংশ লোকে এইখন অসমতে আহি যেতিয়া অসমীয়াৰ অস্তিত্ব শেষ কৰিব বিচাৰিছে, এইখন অসমতে যেতিয়া অসমীয়া মুছলমান লোকৰে অস্তিত্ব শেষ কৰিব বিচাৰিছে, তাত কিন্তু আমাৰ প্ৰশ্ন আছে। আপোনালোকে এটা কথা ভাবিছেনে নাই ভবা নাজানো, যে আজি চাওক, আজি বিভিন্ন প্ৰকাৰে আজি আমি আগৰ পৰাই কৈ আহিছোঁ যে এইখন অসমত অসমীয়াৰ অস্তিত্ব বৰ্তমান সময়ত সংকটজনক, অসমৰ ভাষা অসমৰ কলা সংস্কৃতি বৰ্তমান সময়ত সংকটজনক অৱস্থাত আছে। আৰু আমচু নামৰ এটা সংগঠন, যিটো নেকি পূৰ্ববংগীয় লোকসকলৰ এটা সংগঠন, এইখন অসমত আহি তেওঁলোকে বহিৰাগত লোকসকলে কেনেদৰে এটা সংগঠন খুলিব পাৰিলে? আমাৰ অসমীয়া লোকসকলে গৈ পাৰিছে নেকি বিহাৰত পশ্চিমবংগত গৈ পেলাই কাটাতাৰ পাৰ হৈ গৈ পেলাই বীৰ লাচিত সেনা খুলিবলৈ বা বিভিন্ন ধৰণৰ জাতীয় সংগঠন খুলিবৰ কাৰণে? তেওঁলোকে যেতিয়া আহি আমাৰ ইয়াতে মাৰোৱাৰী ক্লাব নে কিবা বুলি খুলিব পৰা হ'ল, তেওঁলোকে আহি পেলাই ইয়াতে আমচু খুলিব পৰা হ'ল, বিভিন্ন ধৰণৰ দল সংগঠন খুলিব পৰা হ'ল, এই বিষয়টো কিন্তু ভাবিবলগীয়া। আৰু তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে হেনো অসমীয়া নিলিখিলে বা নক'লে অসমীয়া ভাষাটো অস্তিত্বৰ সংকটত ভুগিব। এই যে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক কৈ আছে, আজি অসমতে আহি অসমীয়াৰ ওপৰতে যি দাদাগিৰি দেখুৱাইছে, অসমীয়াকে যি বৰমতা দেখুৱাই তেখেতলোকে ৰঙা চকু দেখুৱাই অসমীয়াক দমন নীতি প্ৰয়োগ কৰি দমন কৰি থাকিব বিচাৰিছে, এই কথা বতৰাবিলাক কিন্তু চিন্তনীয় বিষয়। গতিকে বৰ্তমান সময়ত যিদৰে ধাৰাবাহিকভাৱে সেই পূৰ্ববংগীয় লোকসকলৰ ওপৰত বা অসমত যিসকল লোকে চৰকাৰী মাটিকে হওক নাইবা বিভিন্ন প্ৰকাৰে মাটি দখল কৰি তেখেতলোকে ইয়াত ডাঙৰ ডাঙৰ বৰমতা দেখুৱাই ডাঙৰ ডাঙৰ কথাৰে উচ্চ স্বৰত অসমীয়াক কথা কৈ দম ঢালি মাৰি আছে, সেই লোকসকলক ইতিমধ্যে চাদাই দিবৰ কাৰণে, তেখেতলোকক খেদি পঠাবৰ কাৰণে ইতিমধ্যে উচ্ছেদৰ ওপৰত উচ্ছেদ নাইবা বিভিন্ন ধৰণৰ বিৰোধী কাৰ্যসূচী চলি আছে। আৰু তাৰ লগে লগে এইটো কথা ক'ব বিচাৰিছোঁ যে যিসকল লোকে বৰ্তমান সময়ত এই কাৰ্যসূচী চলি থকাৰ সময়তো কোনো ধৰণৰ কেৰেপ নকৰাকৈ অসমীয়া লোকসকলৰ ওপৰত তেখেতলোকে বৰ অত্যাচাৰ চলাই আহিছে, মাৰপিট কৰি আহিছে, এই কথাবিলাক কিন্তু গৰিহণাৰ যোগ্য। আৰু যেতিয়াই যি জেগাতে এই পূৰ্ববংগীয় লোকসকলে বহিৰাগত লোকসকলে অসমীয়াৰ ওপৰত দাদাগিৰি দেখুৱাবলৈ বিচাৰিব, অসমীয়া লোকসকলৰ ওপৰত মাৰপিট কৰিবলৈ বিচাৰিব, তেতিয়াই কিন্তু আমি সেই তেনেকুৱা ধৰণৰ লোকক বৰ্তমান সময়ৰ পৰা কেতিয়াও কোনোদিন আৰু আগতেও কৰা নাই, আগতেও ইয়াৰ বিহিত ব্যৱস্থা লোৱা হৈছে আৰু বৰ্তমান সময়ত তাতোতকৈ বেছি বৃহৎভাৱে তাৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি কিন্তু সাজু আছোঁ। গতিকে এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এইখন অসমত অসমীয়াৰ অস্তিত্ব সংকটত ভুগি আছে। আৰু সেই সংকটত ভোগা জাতিটোক পুনৰবাৰ জীয়াই তুলিবৰ কাৰণে, অসমীয়া জাতিটোক জীয়াই তুলিবৰ কাৰণে, অসমীয়া ভাষা অসমীয়া কলা সংস্কৃতিক জীয়াই তুলিবৰ কাৰণে আমি যেনেকুৱা ধৰণৰ পৰ্যায়লৈ যাব লাগে, যেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হ'ব লাগে, তাৰ কাৰণে সাজু আছোঁ, আগতেও আছিলোঁ, বৰ্তমানো আছোঁ আৰু ভৱিষ্যতেও সাজু আছোঁ। এয়া আমাৰ স্পষ্ট কথা।